নমস্কাৰ বন্ধু বান্ধৱী ৰাইজ, আপোনালোকে আজি ভিডিঅ'টো দেখিব গৈ আছে চুমি বৰা যেতিয়া কথাবিলাক কৈছিলে স্পষ্টকৈ, আৰু এনেকুৱা এটা ভিডিঅ' ক্লিপ লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই ল'ব। ক্লিপটো আৰু এটা কমেডি গান মোৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে, ডিছক্ৰিপশ্যন লিংকটো দিয়া আছে। অলপ আপোনালোকে হাঁহি লওক আৰু হাঁহাৰ পাছত এই ভিডিঅ'টো মোৰ চাই যাব। আৰু পলম নকৰি ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰোঁ। বহুত দিনৰ পিছত সাহস কৰি মই চাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলোঁ, মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান, মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে, যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, ইমান তথ্য নথকাকৈ ইমান নিউজ নবজায়। কিন্তু আজি মিডিয়াৰ ফলত মই আজি দুখী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতা, মোৰ পৰিয়াল গোটেইবোৰ উলংঘ হৈছে। আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই, চবৰে এটা সীমা থাকে। সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম। আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয়। চ' আজি মই চাৰেণ্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। আৰু মোৰ বিশ্বাস যে যদি মোৰ সত্য হয়, মোৰ কোনো ধৰণৰ